নমস্কাৰ সকলোকে মোৰ চেনেলটোলৈ। এয়া চাওক মোৰ ঘৰৰ ভিতৰতে পানী। আৰম্ভণি আজি আমাৰ ভিডিঅ'টোত এটা বস্তুৱে দেখুৱাম যে আমাৰ এই বৰপেটাৰো আমাৰ বৰবিলা গাঁও অঞ্চলত কেনেকুৱা টাইপৰ পানী হয় মানে হৈছে সেইটো অলপ দেখুৱাই দিওঁ আপোনালোকক। লওকচোন সৰু চাই এটা ভিডিঅ' আপোনালোকক দেখুৱাই দিওঁ। পানী এইবাৰ ইমানেই বেছি ভবাই নাছিলোঁ। আমাৰ ইয়াত মই 2004 চনত এটা দেখিছিলোঁ, তেতিয়া আমি বহুত সৰু পানী, কিন্তু ইমানখিনি হোৱা নাছিল 2004টো। আমাৰ কাৰণে 2004 পানীটোৱে বহুত ডাঙৰ আছিল, কিন্তু ইমান এইটোতো বহুত 4 গুণ মানে বেছি হ'ব চাগে। লওকচোন অলপমান পানীৰ মাজতে আমাৰ বৰবিলাৰ এই বৰপেটাৰ বৰবিলা গাঁওখনৰ পানী অলপ দৃশ্য দেখুৱাই দিওঁ আপোনালোকক। বাহিৰততো ক'তো যাব নোৱাৰোঁ, এই গাড়ীও উলিয়াব নোৱাৰোঁ, এনেকৈয়ে দেখুৱাই দিওঁ অলপমান। ব'লকচোন আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো আমাৰ বৰবিলা গাঁওখনৰ ৰাস্তা হয়, এইটো বাটিগুৰিয়াত যোৱা ৰাস্তা। আপোনালোকে ক'বচোন ক'ৰ পৰা মোৰ ভিডিঅ'টো চাই আছে, তলত কমেণ্ট কৰি জনাই দিব। আপোনালোকৰ তাত পৰিৱেশ কেনেকুৱা, পৰিস্থিতি কেনেকুৱা। এয়া চাওক, এইটো আমাৰ বৰবিলাৰ চুক। সব গুৱাহাটীৰ পৰা এনেকৈ বৰপেটালৈ বুলি আহিব লগা হৈছিল। আপোনাৰ ডিষ্টেঞ্চ হৈছে আপোনাৰ 72 কিলোমিটাৰ আমাৰ ঘৰৰ পৰা। কিন্তু ইহঁত গাড়ী নাই, একো নাই, এনেকৈ বুলি আহিব লগা হৈছে। বুলি আহিছে মানে কোনো এখন গাঁৱৰ মানুহৰ ঘৰ বাচি যোৱা নাই। সকলোতে সমান পানী। চব ৰাস্তাতে একেবাৰে গৰু মানুহ একেলগে বাস কৰিব লগা হৈছে। ইয়াত ইমান পৰিস্থিতি বেয়া বৰ্তমান। আৰম্ভণিত ইমান ডাঙৰকৈ ভবা নাছিল কোনেও পানী ইমান ডাঙৰ হ'ব, কিন্তু নাই, একেবাৰে বহুত বেছি পানী। ছাগলী চাওক, লাইভ ছাগলী উঠি আহি গৈছে। সেই চাওক কেনেকুৱা এটা বেয়া লগা পৰিৱেশ দেখিছেনে? বহুত বেয়াই লাগিল দেখি। আমি বৰ্তমান ভিডিঅ'টো এইখিনি আগবঢ়ালোঁ আপোনালোকক। এই দুৰ্যোগৰ সময়ত সকলোৱে ঘৰত থাকিব, বাহিৰ বেছি নোলাব আৰু বেছি পানীৰ মাজত নাযাব। সকলোৱে ভালে ভালে থাকক, সুৰক্ষিত থাকক।